নমস্কাৰ বন্ধুসকল, কি খবৰ? সকলোৱে নিশ্চয় ভাল আৰু মোৰো ভাল। আজি মই ভাওনা আছে, একদম বোকাঘাট আপোনাৰ ৰজাবাৰীত ভাওনা আছে। চ' মই ভাওনা কৰিবলৈ যাম। তাকে আমি এতিয়া ভাওনালৈ ওলাইছোঁ যাবলৈ। চ' মুনা মোৰ লগৰটোৰ লগত যাম, মুনা বুলি কয়। সি আমাৰ ঘৰত পাইছেহি, মানে ফাইনেলি পালেহি। চ' আমি এতিয়া ভাওনালৈ যাম। ভাবিলোঁ মই ব্লগ এটা বনাওঁ বুলি, ভাওনা আপোনালোককো দেখুৱাম বুলি ভাবিলোঁ। তেনে ব'লক আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। ৰ'ব এটা কথা থাকি গ'ল, মানে তাৰ আগতে মই ক'লোঁ আজি কি নাটক কৰিম। আজি নাটক আছে আপোনাৰ নিসিংহ মুৰাৰী নাটক হ'ব। তেনে আপোনালোকে চাব, খালি শেষলৈকে ভিডিঅ'টো চাব, একদম স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। যদি ভাল পালে লাইক কমেণ্ট কিবা কিবি কৰিব দেই। তেনে ব'লক আমি ফাইনেলি এতিয়া আমি যাত্ৰা আৰম্ভ কৰোঁ। ফাইনেলি মানে গাইছ আমি কি কৰিম এতিয়া, মানে আহি নাই পোৱাগৈ, ভাওনাঘৰ পাবলৈ বহুত দূৰ আছে। চ' মানে মোৰ লগৰটো মই মানে মমায়েকৰ ঘৰৰ ওচৰত আছোঁ, পদূলিৰ কাষতে আছোঁ। সি মানে কি হ'লে এই হেলমেট দুটা লাগে যে, ইমান দূৰ যাম ধৰক, দুটা হেলমেট অতি প্ৰয়োজন। মানে হেলমেটটো মানে বহুত ছেফটিৰ কাৰণে লাগে, আৰু সকলোকে কৈছোঁ হেলমেট পিন্ধি যাব। মানে হেলমেটটোৰ কাৰণে বহুত ছেফটি, মানে হেলমেটটো পিন্ধি যাব লাগে। আৰু চ' এতিয়া ঠাণ্ডাটো বেছি যে, হেলমেটটো পিন্ধিলে মানে বহুত মানে গৰম ভাৱ এটা আহি থাকে। সেইকাৰণে সি মানে কি ক'লে যে হেলমেট দুটা পিন্ধি যাওঁ বোলো। ঠিক আছে, দুটা হেলমেট পিন্ধি যাম। মানে দুটা নাছিলে, তাহাঁতৰ এটাই আছিলে হেলমেট, এখন বেয়াকৈ এটাহে হেলমেট থাকিব, দুটা নাথাকিনো। তাৰপিছত তাকে সি মানে মমায়েকৰ ঘৰৰ পৰা হেলমেটটো আনিবলৈ গৈছে। মই মানে বাটতে ৰখিছোঁ, অলপ দূৰ মমায়েকৰ ঘৰলৈ এনেকৈ সোমাই গ'লগৈ দীঘল পদূলি। বাৰু ঠিক আছে, হেলমেটটো সি আনক, আনি আমি পিন্ধি মেলি গৈ আছোঁ। ভিডিঅ'টো শেষলৈকে চাই থাকিব। ফাইনেলি হেলমেট লোৱা হৈ গ'ল। এতিয়া আমি যাম, যাত্ৰা আৰম্ভ কৰোঁ। তেন্তে ব'লক আমাৰ যাত্ৰাটো আমি আৰম্ভ কৰোঁ। তৰালি ফুৰা এটি মন উন্মাদ হৈ হেঁপাহৰ বিচৰণ। ফাইনেলি আমি একদম মানে মাইনাডাখৰ পাই গ'লি। মাইনাডাখৰ পাই পেলাই কৃষ্ণৰাজৰ ঘৰত মানে আমি ডাইৰেক্ট বিচনাৰ পৰা আৰম্ভ কৰিছোঁ ভিডিঅ'টো। মানে ভৰিয়াত ধুই মানে আজৰি। মাইনা সেইফালে কিবা ভাত বনোৱাত লাগি আছে। মাইনা ভাত চাত বনাই মানে আজি মানে কোনে বনাইছে ভাত? মাইনাই বনাইছে। মাইনাই বইল ভাত বনাইছে। এইফালে আমাৰ নিপু বহি আছে হা। কৃষ্ণৰাজ কিবা এটা কোৱা হে। ভাল লাগিছে? ব্যস্ত হৈ আছিল ন, আজি পাইছোঁ মানে ভাল লাগিছে। যাম তেতিয়াহ'লে এতিয়া আমি ক'ত যাম? ভাওনালৈ যাম। যাব লাগিব 12 কিলোমিটাৰমান খটীয়াখুলিলৈকে। বা ঠিক আছে, চবে ভিডিঅ'টো চাই থাকিব, শেষলৈকে চাই থাকিব। মাইনাদাক দেখুৱাম, মাইনাদাই কিবা ভাত পানী বনালে। মানে মাইনাদা আৰু ইয়াৰ নিমন্ত্ৰণ ৰক্ষা কৰি ছাবস্ক্ৰাইব কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব আমি ঠিক আছে। ফাইনেলি মাইনাদা আহি গ'ল। মানে পুৰা ভাত পানী বনাই আছিলে, ভাত পানী বনোৱাত মানে পুৰা ব্যস্ত। আমাৰ কিবা কিবি বনাই আছিলে। মাইনাদা কেনেকুৱা লাগিছে কোৱা? ভাল লাগিছে? তোমাক মই নিমন্ত্ৰণ দিলোঁ, ৰক্ষা কৰি আহিছোঁ। বহুত ভাল লাগিছে। বাকী ভাওনাখন লগ পাম তেন্তে চবে মানে ভিডিঅ'টো চাই থাকিব, শেষলৈকে চাব বুলি আশা ৰাখিলোঁ। আমি এতিয়া ভাওনালৈ যাম আৰু ভাওনা ভিডিঅ' দেখুৱাবলৈ চেষ্টা কৰিম। চ' তেন্তে ব'লক আমি ভাওনা গ'লে যাত্ৰা কৰাকৈ ভাত পানী খাইহে যাম। এতিয়াই নাযাওঁ, ভাত পানী খাম। ভাত পানী খাই বৈ অলপ টাইম আছে চোৱালে। মই যাওঁতে দেখুৱাব নোৱাৰিম, ডাইৰেক্ট গৈ তাত পোৱাৰ পিছত দেখুৱাম, ভিডিঅ' বনাম। চ' তেন্তে শেষলৈকে ভিডিঅ'টো চাই থাকিব, ব'লক। এইজনী আমাৰ জখিনী দেই ৰাইজ। এইজনী জখিনী একদম পূৰা গোটেই মুখে চুখে ক'লা সানি আছে। এইজনী জখিনী মানে তেলি চাই সানি আছে দেই তাই। চ' আমি এতিয়া ভাওনাঘৰলৈ আহি আছোঁ। এইখনেই হৈছে বোকাঘাট টাউনখন। ব'লক আমি ভাওনাঘৰত পোৱাৰ পিছত মই আকৌ ভিডিঅ'টো আৰম্ভ কৰিম। চ' ফাইনেলি পাই গ'লোহি আমি ভাওনাঘৰ। ইয়াত ভাওনাঘৰত পূৰা মেকআপ চেকআপ কৰি আছে একদম। এইফালে আমাৰ দোহাৰৰ টিমে ড্ৰেছ পাতি কৰিছে আৰু পাক চাক মাৰিছে, চুৰিতে পিন্ধি আছে। অলপ পিছত আমি ভাওনা আৰম্ভ কৰিম। আৰম্ভ হোৱাৰ আগতে কিছুমান উদ্বোধনী অনুষ্ঠান আছে। উদ্বোধনী অনুষ্ঠানখিনি হোৱাৰ পিছত ভাওনা আৰম্ভ কৰিম। তেন্তে শেষলৈকে চাই থাকিব ভিডিঅ'টো। ব'লক আমি ভাওনাৰ মাজলৈ সোমাই যাওঁ।
দেৱনীতি নাৰদ এইটোকে আহিবনে নাই? Bele Mahavir